Welcome to back my new blog. আজি আমি গৈ আছো তিনিচুকীয়া টিলিঙা মন্দিৰলৈ। আজি সোমবাৰ হয়, গৈ আছো, দেৰিয়ে হ'ল, এতিয়া আপোনাৰ 9:30 বাজিলে। গৈ থাকোঁতে আপোনালোকক দেখাম বাৰু ৰাস্তা। গৈ আছো এতিয়া আমি, আৰু 15-20 মিনিট লাগিব, আমি গৈ পাম। পোৱাৰ পিছত দেখাম বাৰু যিমানখিনি পাওঁ টিলিঙা মন্দিৰৰ। এতিয়া আমি গৈ আছো চব। গৈ আছো, চাৰিওফালে বাগান আছে, গৈ আছো। দেখিছে ইয়াত কিমান ভিৰ, ভিতৰলৈ যাব নোৱাৰি আৰু। ইয়াৰ পৰাই আপোনালোকক দেখাইছোঁ আজি ইমান ভিৰ হৈ আছে। গৰমত অৱস্থা বেয়া হৈ গৈছে, মন্দিৰত উৎপাত কৰি আছে। হ'ব। ঘৰলৈ উভতি গৈ আছোঁ আজি, ঘৰলৈ গৈ আছোঁ মন্দিৰৰ পৰা উভতি কিনে। মানুহ দেখিলে আজি কিমান ভিৰ আছিলে, সেইকাৰণে পূৰা ভালকৈ দেখাবলৈ নহ'ল ভিৰত। বেলেগ এদিন আহিলে আকৌ দেখাম বাৰু, আজি ভালকৈ দেখুওৱা নহ'ল, বেলেগ এদিন আহিম তেতিয়া দেখাম। এতিয়া বলক চাই গৈ থাকক আৰু।